নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ পুখুৰীত মাছ ধৰিছিল, ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু ভিডিঅ'টো চাই থাকিব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নিজৰ ঘৰৰ পুখুৰীৰ মাছ তাৰ কথাই সুকীয়া হয় আৰু মই মাছ ধৰা চাইও খুবেই ভাল পাওঁ আৰু বনায়ো ভাল পাওঁ। মই কেনেকৈ বনাওঁ অকণমান দেখুৱাওঁ। মাছখিনি ভালদৰে ধুই বাছি লোৱা হ'ল। তাৰপিছত সৰিয়হ কেইটামান মিক্সি জাৰ এটাত পিচি ল'লোঁ। এইখিনি পেষ্ট বনাই হৈ গ'ল। তাৰপিছত মাছ বনাবৰ বাবে মই উৰহি, আলু, বিলাহী লৈছোঁ। তাৰপিছত নহৰু, বিলাহী আৰু পিঁয়াজটো মিক্সি জাৰটোত গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত কেৰাহীত তেল দি শাক পাচলিখিনি ভাজি লৈছোঁ। এবাৰ ভাজি লোৱাৰ পিছত আকৌ তেল দি পেলাই নহৰুখিনি ভাজি লৈছোঁ। এইখিনি কেঁচা গোন্ধটো যোৱাৰ পিছত বিলাহীৰ যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি কেৰাহীখনত দি অলপ সময় ভাজি ল'ম। জোখমতে নিমখ হালধি দিয়া হৈছে। এইখিনি তেল ওলোৱালৈকে ভাজি লোৱাৰ পিছত অলপ পানী লগতে মছলা দিছোঁ। পানী দিয়াৰ পিছত এইখিনি আকৌ এবাৰ ভাজি ল'ম। মছলা নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। এইখিনি তেল বিৰিঙিছে, তেনেকুৱাতে সৰিয়হৰ পেষ্টখিনি ইয়াত দি দিছোঁ। এইখিনিও অলপ সময়ৰ কাৰণে ভাজি ল'ম যাতে সৰিয়হৰ কেঁচা ভাৱটো যায়। তাৰপিছত ভাজি লোৱা শাক পাচলিখিনি ইয়াত দি দিছোঁ। অলপ সময় ভাজি হোৱাৰ পিছতে পানী দিছোঁ। দাইলখিনি উতলাৰ লগে লগে ইয়াত মাছ কেইপিচমান দিছোঁ। এইখিনি হৈ গৈছে, দেখিবলৈ বহুত ধুনীয়া হৈছে, খাবলৈও ভালেই হ'ব। সকলোৱে সৰিয়হ দিয়া মাছ বনাব জানেই, হ'লেও মই বনাইছিলোঁ যিহেতু দেখুৱালোঁ। যদি ভাল লাগিল লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।